হৈছে। সোণাইটি মাক অ বোলো আছেনে? শইকীয়ানী মাত যেনহে লাগিছে দেখোন। শইকীয়ানী আছো আহক ভিতৰলৈকে সোমাই আহক। তুমি হ'বলা পাকঘৰত কিবা কাম কৰি আছিলা। মই আহি পাই বাৰু অসুবিধা দিলো নেকি? নাই শইকীয়ানী, কিনো অসুবিধা হ'ব? মই বোলো কিবা পিঠা অলপকে বনাও। তেতিয়াহ'লে ভালেই হ'ল দিয়া, মই সময়মতে পালোহি। মই সহায় কৰি দিছো দিয়া। ৰ'বা মই সহায় কৰি দিছো। ধন্যবাদ দেই, ধন্যবাদ। আপুনি অহাৰ কাৰণে মোক কিমান সকাহ হ'ল নহয়। দিয়ক আমি একেলগে লাগি দিওঁ। তেতিয়া অকণমান কথাও পাতি ল'ম নে কি কয়? সেই কথাটোতো পাতিবলৈকে আহিছিলো। ব'লা আমি কামত ধৰোঁগে আগতে। ব'লক বোলো আপুনি বা কি সকামত আহিলে মই সেইটোহে ধৰিব পৰা নাছিলো। সকাম মানে ৰ'বা, মই তোমাক ডাঙৰ কথা এটা ক'বলগীয়া আছিলে। ডাঙৰ কথা মানে কি আকৌ? শুনক তেনেহ'লে। মই মানে আপোনাৰ ঘৰৰ পৰা ওলাব লৈছিলোঁ। তেতিয়া আমাৰ ক'লে বোলে মা 500 টকা এটা দিয়াচোন, অনলাইনত খাবলৈ অৰ্ডাৰ দিওঁ। মই বোলো সেইডাল আকৌ কি? মই আকৌ ৰেল লাইনহে শুনিছোঁ। মই আকৌ ৰেল লাইন, মটৰ লাইন এইবিলাকহে শুনিছোঁ। অনলাইনডাল আকৌ কি? সি ক'লে বোলে এইবিলাক দি ঘৰত বোলে আহি পেলাই খানা দি থৈ যায়হি। মই বোলো দেচোন কি দিওঁ ময়ো চাওঁ। তেতিয়া সি তোমাৰ সেই পিজ্জা নে ফিজ্জা সেইডাল দিলে অৰ্ডাৰ। পিজ্জা? এইটো কি আকৌ? পিছৰখিনি কওকচোন, তাৰপিছত কি হ'ল? তাৰপিছত আহিল নহয় ল'ৰা এটা, পিঠিতে মস্ত ডাঙৰ বেগ এটা লৈ পালে। তাৰ ভিতৰৰ পৰা আৰু এটা বাকচ উলিয়াই আমাৰ সোণটোৰ হাতত দিলে। মই বোলো এই দামটো কিমান? সি ক'লে বোলে 400 টকা। মই বোলো কি আছই, তই দেখোন তাক 500 টকা এটা দিলি, তই দেখোন 100 টকাটো নললি। সি বোলে সেয়া কিবা টিপ দিছে। জল্দিয়ে কিবা বেলেগ টিপি দিলে নেকি আকৌ? নাই বেলেগ একো টিপি দিয়া নাই, কিন্তু 100 টকাটো মোৰ এক্সট্ৰাকে গ'ল আৰু। মই বোলো খালি তই সেই বাকচটো খাবলৈকে মোৰ পৰা 500 টকাটো ললি নে? সি হাঁহি মোক কৈছে ইয়াৰ ভিতৰতহে কিবা বোলে পিজ্জা নে ফিজ্জাডাল আছে। মই বোলো খুলচোন কি আছে ময়ো চাওঁ। ভিতৰত পিঠা এটাহে, তাৰ ওপৰত এসোপামান চব্জি আৰু ওপৰত বগা আৰু তাৰ ওপৰততো এই ব্ৰইলাৰ মাংস দুটুকুৰামান। মই বোলো এনেই কোৱা হ'লে ময়ো তেনেকুৱা পিঠা বনালোহেঁতেন আৰু সেই চব্জি ঢালি দিলোহেঁতেন। এনেই চব্জিৰ নাম শুনিলে সি সাত জাপ মাৰে, আৰু এতিয়া সি এসোপা দি দিছে কাৰণে একে ঠিক খাইছে। আৰু সঁচাকৈ কৈছোঁ, ইমান বেয়াকৈ যে খাইছে নহয়, মোৰ যে দুখ লাগি গৈছে। ইছ ৰাম, মোৰ শুনিয়ে দুখ লাগিছে জানেনে? আপুনিতো সাক্ষাৎ দেখিছে, আপোনাৰনো কেনেকুৱা লাগিছে চাগে। ৰ'ব, তাৰ পিছৰখিনি আৰু শুনক। সি বোলে কিবা চুৰি এখন আনাচোন বুলি ক'লে, ময়ো আনি দিলোঁ। সি কাটি যেনেকৈ উলিয়াই দিলে, মই বোলো চি সেইডাল দেখোন শিঙুন লাগি আছে। পেলা এই কৰোণা ভাইৰাছৰ সময়ত পেলা এইবিলাক। কি এইবিলাক খাবলৈ আহিছ? গেলিয়ে গ'ল হ'বলা সেইটো। সি ক'লে বোলে সেয়া কিবা চীজ। সি তাৰপিছত টকালি যিহে খাইছে, ময়ো এটুকুৰা খাই চালোঁ। সঁচাই বিৰাট ভাল লাগে কিন্তু সঁচাই দেই। মানুহবিলাকেনো অনলাইনত খাবলৈ কি যে বস্তু অৰ্ডাৰ দিয়ে। আমাৰে ভাল দিয়ক, পিঠা চিঠা বনাই পেলাই নিজেই খাব পাৰোঁ। লোককো খুৱাব পাৰোঁ আলহী আহিলে, নে কি কয়? একদম সঁচা কথা কৈছে দেই আপুনি। আমি কথা পাতি থাকোঁতে কাম কৰিবলৈ পাহৰিলেই নহয়। দিয়ক কামত লাগো দিয়ক। ঠিক আছে। বন্ধুসকল, আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনালোকে কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব। আৰু এটা কথা, আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব দেই। আমি হ'লে আহিছোঁ, পিছত আকৌ